sisters and brothers of America. Sisters and brothers of America. এই পাঁচটা শব্দই সেই সময়ত পাৰ্লিয়ামেণ্ট অফ দি ৱৰ্ল্ডছ ৰিলিজনত অহা ৭,০০০ লোকক থিয় হৈ হাত চাপৰি বজাবলৈ বাধ্য কৰাই দিছিল। আপুনি যিমানবোৰ বাহিৰা দেশত ভাষণ শুনিব বা যিমানবোৰ বাহিৰা দেশত ভাষণ দিয়া হয় বেলেগ দেশৰ মানুহে ভাষণৰ আৰম্ভণিতেই লেডিজ এণ্ড জেণ্টলমেন বুলি সম্বোধন কৰে। বেছিভাগ মানুহে লেডিজ এণ্ড জেণ্টলমেন বুলি সম্বোধন কৰে ভাষণৰ আগমুহূৰ্তত, বেলেগ দেশৰ মানুহৰ কথা কৈছো। কিন্তু স্বামী বিবেকানন্দই সিষ্টাৰ্ছ এণ্ড ব্ৰাদাৰ্ছ শব্দৰ প্ৰয়োগ কৰিছিল, অৰ্থাৎ মোৰ মৰমৰ ভাই ভনীসকল। কিমান আন্তৰিকতা আছিল চাওক স্বামী বিবেকানন্দৰ। স্বামী বিবেকানন্দই সমগ্ৰ বিশ্বকে নিজৰ এক পৰিয়াল বুলি ভাবিছিল, নিজৰ পৰিয়ালৰ মানুহ বুলি ভাবিছিল। তেওঁৰ কিমান বিশাল মনৰ মানুহ আছিল, সমগ্ৰ বিশ্বকেই তেওঁ নিজৰ পৰিয়াল হিচাপে আঁকোৱালি লৈছিল। আৰু সেইবাবেই তেওঁৰ মুখত ব্ৰাদাৰ্ছ এণ্ড সিষ্টাৰ্ছ শব্দটো ওলাইছিল। আৰু সেই সময়ত সেই ৭,০০০ মানুহ, পাৰ্লিয়ামেণ্ট অফ দি ৱৰ্ল্ডছ ৰিলিজনত থকা ৭,০০০ মানুহ এই পাঁচটা শব্দতেই এনেধৰণে মন্ত্ৰমুগ্ধ হৈছিল যে ২ মিনিট সময় তেওঁলোক থিয় হৈ স্বামী বিবেকানন্দৰ সন্মানত হাত চাপৰি বজাইছিল। আৰু এই স্বামী বিবেকানন্দই ভাৰতক ইংৰাজৰ শাসনৰ পৰা মুক্ত কৰিবলৈ ভাৰতৰ যুৱ প্ৰজন্মক কৈছিল যে উঠো জাগো और तब तक मत रुकना जब तक तुम अपने लक्ष्य को प्राप्त ना कर सको। অৰ্থাৎ উঠা, সাৰ পোৱা আৰু তেতিয়ালৈকে যুদ্ধ কৰা, তেতিয়ালৈকে নৰখিবা যেতিয়ালৈকে তুমি তোমাৰ লক্ষ্য পাই নোযোৱা। আৰু স্বামী বিবেকানন্দৰ এই সাৰ কথাই সেই সময়ত ভাৰতৰ যুৱ প্ৰজন্মক বাৰুকৈ প্ৰভাৱিত কৰিছিল। যুৱ প্ৰজন্ম বুলি নহয়, ভাৰতৰ সকলো মানুহকেই এইষাৰ কথাই বহুত অনুপ্ৰাণিত কৰিছিল, বহুত উৎসাহ যোগাইছিল। আৰু স্বামী বিবেকানন্দৰ সকলোবোৰ কথাই, সকলোবোৰ তেওঁৰ আদৰ্শই বৰ্তমানো আমাক উৎসাহিত কৰি আহিছে আৰু ভৱিষ্যতেও কৰি থাকিব। আহক আজি স্বামী বিবেকানন্দৰ জীৱনৰ কিছু কথা জানিবলৈ চেষ্টা কৰোঁ। স্বামী বিবেকানন্দই জীৱনত বহুত দুখ কষ্ট পাইছিল, বহুতো এনেকুৱা পৰিস্থিতি তেওঁ দেখিছিল, সন্মুখীন হৈছিল। হয়তো আপোনাৰ মোৰ নিচিনা মানুহ বা সাধাৰণ মানুহ হোৱা হলে আমি হয়তো হাৰ মানি গলো হয়, কাৰণ আমি সৰু সৰু কথাতে হাৰ মানি লওঁ। কিন্তু স্বামী বিবেকানন্দই বহুত এনেকুৱা দুখ আৰু কষ্টৰ পৰিস্থিতি দেখা পাইছিল। তাৰ মাজতো তেওঁ কিদৰে নিজৰ মন আৰু মগজুক নিয়ন্ত্ৰণ কৰিব পাৰিছিল। যিমান বেয়া পৰিস্থিতি হলেও তেওঁ কেতিয়াও জীৱনৰ ওচৰত হাৰ মনা নাছিল। 12 জানুৱাৰী 1863 চন ভাৰতৰ ভূমিত সেইজন ব্যক্তিৰ জন্ম হৈছিল যি ভাৰতৰ সভ্যতা সংস্কৃতি, ভাৰতৰ গৌৰৱৰ ইতিহাস আৰু হিন্দু ধৰ্মৰ বেদ পুৰাণৰ সুগন্ধ সমগ্ৰ বিশ্বতে বিয়পাবলৈ সক্ষম হৈছিল। আৰু সেইজন ব্যক্তি অন্য কোনো নহয়, আমাৰ সকলোৰে শ্ৰদ্ধাৰ স্বামী বিবেকানন্দ, যাৰ আদৰ্শ আৰু যাৰ নীতিয়ে সমগ্ৰ ভাৰতবৰ্ষকে সমগ্ৰ বিশ্বৰ ভিতৰত জিলিকাই ৰাখিছে। স্বামী বিবেকানন্দই কলিকতাৰ এটা বেংগলী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ বিশ্বনাথ দত্ত কলিকতা হাইকোৰ্টৰ এজন উকিল আছিল আৰু তেওঁৰ মাতৃ ভুৱনেশ্বৰী দেৱী এগৰাকী ধাৰ্মিক মহিলা আছিল। আৰু এই বিশ্বনাথ দত্ত আৰু ভুৱনেশ্বৰী দেৱীয়ে স্বামী বিবেকানন্দৰ নাম সৰুতে নৰেন্দ্ৰনাথ দত্ত ৰাখিছিল। আৰু সকলোৱে মৰমতে ঘৰত স্বামী বিবেকানন্দক নৰেন বুলি মাতিছিল। ঘৰত যিহেতু স্বামী বিবেকানন্দৰ পিতৃ এগৰাকী সুদক্ষ উকিল আছিল আৰু ঠিক সেইদৰে তেখেতৰ মাতৃ স্বামী বিবেকানন্দৰ মাতৃ ভুৱনেশ্বৰী দেৱী এগৰাকী ধাৰ্মিক মহিলা আছিল। গতিকে স্বামী বিবেকানন্দই সৰুৰে পৰা আধ্যাত্মিকতা আৰু জ্ঞান এই দুয়োটা বস্তু তেওঁ শৈশৱৰ পৰাই পাইছিলে। আৰু সেইবাবে স্বামী বিবেকানন্দই
আধ্যাত্মিক জ্ঞান আৰু সদায় নতুন নতুন কথা শিকাৰ আগ্ৰহী আছিল আৰু সেইবাবেই স্বামী বিবেকানন্দই ঘৰৰ পৰাই এই কথা শিকিছিল নিজৰ পিতৃ মাতৃৰ পৰা এই কথাই শিকিছিল যে মানুহ সদায় দয়ালু হ'ব লাগে মৰমীয়াল হ'ব লাগে আৰু সদায় নতুন নতুন কথা শিকাৰ চেষ্টা কৰিব লাগে স্বামী বিবেকানন্দই 1871 চনত 8 বছৰ বয়সত মেট্ৰপলিটান ইনষ্টিটিউটত তেওঁ শিক্ষাৰ বাবে প্ৰথম এডমিশ্যন লৈছিল আৰু তাৰ পিছত 1879 চনত প্ৰেচিডেন্সি কলেজত তেওঁ এডমিশ্যন লৈছিল আৰু মেট্ৰপলিটান ইনষ্টিটিউটত পঢ়ি থকা সময়তে তাৰ যিজন হেড আছিল ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ আৰু এই ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ পৰাই স্বামী বিবেকানন্দই বহু নতুন কথা শিকিবলৈ আৰম্ভ কৰিছিল সেইজনে ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ যিজন ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰে বিধৱা নাৰীক পুনৰ বিবাহ কৰিবৰ বাবে স্বাধীনতা প্ৰদান কৰিছিল আৰু এয়াই নহয় স্বামী বিবেকানন্দই নিজৰ জ্ঞানৰ পৰিসৰ বিস্তাৰ কৰিবৰ বাবে প্ৰত্যেক দিনাই নতুন নতুন কিতাপ পঢ়াৰ আৰম্ভ কৰিছিল তেওঁৰ মনত এটা আগ্ৰহ আছিল যে তেওঁ প্ৰত্যেক দিনাই নতুন নতুন কথা শিকিব বিচাৰে আৰু সেইবাবে তেওঁ প্ৰত্যেক দিনাই বেলেগ বেলেগ কিতাপ পঢ়া আৰম্ভ কৰিছিল আৰু স্বামী বিবেকানন্দৰ বিষয়ে কোৱা হয় যে স্বামী বিবেকানন্দই ইমানেই কিতাপৰ প্ৰতি আগ্ৰহী আছিল যে তেওঁ 700 পেজৰ এখন কিতাপ 1 ঘণ্টাৰ ভিতৰত মনত ৰাখিব পাৰিছিল এক আশ্চৰ্যকৰ কথা আমি বা আপুনি আমি সাধাৰণ মানুহে ধৰক 10টা শব্দই আমি মনত ৰখাটো বহুত টান কথা বহুত কঠিন কাম কিন্তু স্বামী বিবেকানন্দৰ এনে তীক্ষ্ণ বুদ্ধি সম্পন্ন আছিল যে তেওঁ 700 পেজৰ এখন কিতাপ 1 ঘণ্টাৰ ভিতৰত পঢ়ি মনত ৰাখিব পাৰিছিল এক অদ্ভুত আৰু আচৰিত কথা এফালে তেওঁ ৰিলিজিয়াছ কিতাপ গীতা ৰামায়ণ আদি পঢ়া আৰম্ভ কৰিছিল আৰু আনফালে ডেভিড হিউম জহান গটলেব আৰু হাৰ্বেট স্পেন্সাৰৰ ৱেষ্টাৰ্ণ ফিলছফি পঢ়া আৰম্ভ কৰিছিল আৰু এইসমূহ কিতাপৰ পৰা তেওঁ বহু নতুন নতুন কথা জানিব পাৰিছিল আৰু স্বামী বিবেকানন্দৰ মনত সৰুৰে পৰাই এটা প্ৰশ্ন আছিল ভগৱানক লৈ তেওঁ সৰুৰে পৰা ভগৱানক লৈ বিভিন্ন প্ৰশ্ন আছিল আৰু সেইবাবেই স্বামী বিবেকানন্দই বহু আধ্যাত্মিক সমাজ আৰু মিছনৰ লগত জড়িত হৈ আছিল কিন্তু তেওঁ এই সকলোবোৰ আধ্যাত্মিক প্ৰশ্নৰ উত্তৰ ৰামকৃষ্ণ পৰমহংসক লগ পোৱাৰ পিছতহে পাইছিল অৰ্থাৎ ৰামকৃষ্ণ পৰমহংসক লগ পোৱাৰ পিছত স্বামী বিবেকানন্দৰ মনত থকা ভগৱানৰ প্ৰতি বা আধ্যাত্মিকতাৰ প্ৰতি যিবোৰ প্ৰশ্ন আছিল এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ ৰামকৃষ্ণ পৰমহংসইহে তেওঁক প্ৰদান কৰিছিল আৰু ৰামকৃষ্ণ পৰমহংসক স্বামী বিবেকানন্দই লগ পোৱাৰ পিছত এষাৰ কথা সুধিছিল যে আপুনি ভগৱান দেখিছেনে তেতিয়া ৰামকৃষ্ণ পৰমহংসই কৈছিল যে মই ভগৱান দেখিছো মই ভগৱানক এইদৰে দেখিছো যি ধৰণে বৰ্তমান মই তোমাক স্পষ্টভাৱে দেখা পাই আছো আৰু তাৰ পিছত ৰামকৃষ্ণ পৰমহংসই স্বামী বিবেকানন্দকো ভগৱানৰ সাক্ষাৎকাৰ কৰাইছিল বুলি কোৱা হয় আৰু তাৰ পিছতে স্বামী বিবেকানন্দই ৰামকৃষ্ণ পৰমহংসক নিজৰ গুৰু মানি লৈছিল আৰু তেওঁৰ সান্নিধ্যতেই থাকিবলৈ লৈছিল আৰু ৰামকৃষ্ণ পৰমহংসৰ সান্নিধ্যতেই স্বামী বিবেকানন্দই আধ্যাত্মিকতাৰ বহু জ্ঞান পাইছিল আৰু স্বামী বিবেকানন্দৰ আধ্যাত্মিক জাগৃতি হ'বলৈ আৰম্ভ কৰিছিল আৰু লাহে লাহে এইদৰে দিনবোৰ পাৰ হোৱাৰ লগে লগে 16 আগষ্ট 1886 চনত ৰামকৃষ্ণ পৰমহংসৰ মৃত্যু হৈছিল ৰামকৃষ্ণ পৰমহংসৰ মৃত্যুৰ লগে লগে স্বামী বিবেকানন্দ বহু অকলশৰীয়া হৈ পৰিছিল আৰু তেওঁ তাতেই শিষ্যসকলৰ লগত থাকিবলৈ আৰম্ভ কৰিছিল আৰু তাৰ কিছুদিন পিছত স্বামী বিবেকানন্দই সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন স্থানলৈ গৈ মানুহৰ দুখ দুৰ্দশা বুজিবলৈ চেষ্টা কৰিছিল তেওঁ প্ৰতিজ্ঞা কৰিছিল যে ভাৰতৰ
সকলো মানুহৰ ভালৰ বাবে তেওঁ নিজৰ জীৱন সমৰ্পিত কৰিব আৰু সেইবাবেই তেওঁ ৰামকৃষ্ণ মিছনৰ আৰম্ভ কৰিছিল আৰু এইদৰেই তেওঁ ভাৰতৰ সভ্যতা সংস্কৃতি হিন্দু ধৰ্মৰ আধ্যাত্মিক জ্ঞান বেদ পুৰাণৰ আধ্যাত্মিক জ্ঞান মানুহৰ মাজত প্ৰচাৰ কৰি কৰি জাপান চাইনা কানাডা হৈ চিকাগো পালেগৈ তেওঁ ভাষণ দিবলৈ বহুবাৰ সুযোগ পোৱা নাছিল 11 ছেপ্টেম্বৰ 1893 চনত পাৰ্লিয়ামেণ্ট অফ ৰিলিজিয়াছৰ মঞ্চত তেওঁ প্ৰথমবাৰ ভাষণ দিবলৈ সুযোগ পাইছিল আৰু সেয়াই ভাষণ আছিল ঐতিহাসিক ভাষণ যি ভাষণে পাৰ্লিয়ামেণ্ট অফ দি ৰিলিজিয়াছত থকা 7000 মানুহক 2 মিনিট সময় থিয় হৈ হাত চাপৰি বজাবলৈ বাধ্য কৰাই দিছিল স্বামী বিবেকানন্দই ভাষণৰ আৰম্ভণিতে কৈছিল মোৰ মৰমৰ আমেৰিকাৰ ভাই ভনীসকল তেওঁ ভাষণৰ আৰম্ভণিতেই এনেদৰে আন্তৰিকতাৰে সম্বোধন কৰিছিল আৰু এই সম্বোধনত যিদৰে পাৰ্লিয়ামেণ্ট অফ দি ৰিলিজিয়াছত থকা 7000 মানুহ মন্ত্ৰমুগ্ধ হৈছিল সেই কথা হয়তো শব্দৰে বৰ্ণনা কৰিব নোৱাৰি আৰু এই ভাষণ তেওঁৰ বেদান্তৰ সিদ্ধান্ত আৰু হিন্দুত্বৰ ওপৰত আছিল আৰু সেই সময়ৰ বাতৰি কাকত দি নিউয়ৰ্ক ক্ৰিটিক বুলি বাতৰি কাকতখনত স্বামী বিবেকানন্দৰ এই ভাষণৰ বিষয়ে বাৰুকৈ প্ৰশংসা কৰা হৈছিল যে এজন ভাৰতৰ এজন গেৰুৱা বস্ত্ৰধাৰী সাধুৱে এনেদৰে ইমান সুন্দৰভাৱে ভাষণ প্ৰদৰ্শন কৰিছে দি নিউয়ৰ্ক ক্ৰিটিক বুলি বাতৰি কাকতখনত সেই সময়ত বাৰুকৈ প্ৰশংসা কৰা হৈছিল স্বামী বিবেকানন্দৰ আৰু ইয়াৰ পিছতো স্বামী বিবেকানন্দ ৰখা নাছিল তেওঁ US আৰু UKত প্ৰায় 4 পৰা 5 বছৰ থাকি তেওঁৰ ফিলছফি আৰু তেওঁৰ বিলিফছৰ ওপৰত বহু ভাষণ প্ৰদান কৰিছিল আৰু ইয়াৰ মাজতে তেওঁ বেদান্ত ছ'চাইটি অফ নিউয়ৰ্কৰ স্থাপনা কৰিছিল 1897 চনত তেওঁ পুনৰ ভাৰতলৈ উভতি আহিছিল আৰু ভাৰতলৈ উভতি অহাৰ পিছতে ভাৰতৰ মানুহে তেওঁক বহুখিনি আদৰ সন্মান আৰু শ্ৰদ্ধা কৰিবলৈ লৈছিল আৰু এইদৰেই ভাৰত তথা সমগ্ৰ বিশ্বতে আধ্যাত্মিকতা আৰু মানৱ জীৱনৰ বহু মূল্যৱান জ্ঞান বিলাই 4 জুলাই 1902 চনত বেল্লুৰ মঠত স্বামী বিবেকানন্দই এই পৃথিৱীৰ পৰা আঁতৰি গ'ল আৰু কেৱল থৈ গ'ল মানৱ জাতিৰ বাবে তেওঁৰ মূল্যৱান আদৰ্শ আৰু অমূল্য জ্ঞান যি আমাৰ মাজত সদায় থাকিব আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে মোক নিশ্চয় কমেন্ট কৰি জনাব স্বামী বিবেকানন্দৰ ওপৰত অলপমান ক'বলৈ চেষ্টা কৰিলো যদি ভিডিঅ'টো ভাল লাগিছে তেনহলে সাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব পুনৰ নতুন ভিডিঅ'ত লগ পাম আজিলৈ ধন্যবাদ